মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ গতি পাঠটিৰ ষষ্ঠ অংশ তোমালোকলৈ লৈ আহিছোঁ। ইয়াত সুষম বৃত্তীয় গতি তাৰ বিষয়ে আলোচনা কৰা হ'ব আৰু পাঠৰ উদাহৰণত দিয়া থকা সাংখ্যিক সমস্যাকেইটা লগতে অনুশীলনীৰ প্ৰথম আৰু দ্বিতীয় সাংখ্যিক সমস্যাটো এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। মই নয়নজ্যোতি শইকীয়া, ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, বেবেজিয়া, নগাঁৱৰ মই ঠিকাভিত্তিক শিক্ষক। আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সুষম বৃত্তীয় গতি, এই নামটোতেই আমি গতিটোৰ এক ধাৰণা পাওঁ। সুষম অৰ্থাৎ যেতিয়া আমি সুষম গতি পাইছিলোঁ, সুষম দ্ৰুতি পাইছিলোঁ, সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিব। গতিকে সুষম শব্দটোৱে তাক বুজাইছে। বৃত্তীয় গতিপথ যদি বৃত্তীয় হয়, তেনে ক্ষেত্ৰত অৰ্থাৎ যিবোৰ বস্তু বৃত্তীয় গতিপথেৰে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিব, তেনেহ'লে সিহঁতৰ গতিৰ যি অৱস্থা তাক সুষম বৃত্তীয় গতি বুলি কোৱা হয়। এতিয়া তেনে ক্ষেত্ৰত বেগ একে থাকিব বুলি আমি ক'ব পাৰোঁনে? দ্ৰুতি একে থাকিব বুলি আমি ক'ব পাৰোঁনে? নিশ্চয় আমি দ্ৰুতি একে থাকিব বুলি ক'ব পাৰোঁ, কিন্তু বেগ একে নাথাকে। এনে ক্ষেত্ৰত গতিৰ দিশো সলনি হয় আৰু সেইবাবে বেগৰো সলনি হয়। ইয়াত বেগৰ মান সলনি নহয় বুলি উল্লেখ আছে, কিন্তু ইয়াত তোমালোকৰ পাঠ্যপুথিত এইটো দ্ৰুতিৰ মান সলনি নহয়, কেৱল গতিৰ দিশ সলনি হয়। গতিৰ দিশ সলনি হোৱাৰ লগে লগে বেগৰ মানো সলনি হ'ব। গতিকে ইয়াক সুষম বৃত্তীয় গতি বুলি কোৱা হয়। এই বিশেষ গতিটোক তোমালোকে প্ৰথম আয়তাকাৰ পথেৰে এটা বস্তুৱে সুষমভাৱে গতি কৰিছে বুলি ধৰি লোৱা, তেতিয়া আয়তটোৰ চাৰিটা বাহুত প্ৰত্যেকটোতে তাৰ দিশ বেলেগ বেলেগ হ'ব। পূব, পশ্চিম, উত্তৰ, দক্ষিণ এনেধৰণে তাৰ দিশ সলনি হ'ব। প্ৰথম আমি চিত্ৰত দেখাৰ দৰে চিৰ পৰা ডি লৈ যাওঁতে যদি সি উত্তৰ দিশ হয়, তেনেহ'লে ডিৰ পৰা এ লৈ ই পূব দিশে গতি কৰিছে, এৰ পৰা বি লৈ দক্ষিণ দিশে গতি কৰিছে আৰু বিৰ পৰা চি লৈ পশ্চিম দিশে গতি কৰিছে। বাহুৰ সংখ্যা যদি আমি বঢ়াই নিওঁ, ইয়াক পঞ্চভুজ, সুষম পঞ্চভুজ, সুষম ষড়ভুজ তেনেদৰে যদি কৰি নিওঁ, তেনেহ'লে প্ৰত্যেকটো বাহুত তাৰ দিশ সলনি হ'ব। কিন্তু আমি কৈছোৱেই যে সমান সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিছে, গতিকে দ্ৰুতিটো একে থাকিব। দিশ কেতিয়া সলনি হ'ব? যেতিয়া বাহু এটা বাহুৰ পৰা আনটো বাহুলৈ সি গতি কৰিব, তেতিয়াই দিশ সলনি হ'ব। তেনেদৰে ষড়ভুজৰ যিটো চিত্ৰ আছে তাত 6 বাৰ দিশ সলনি হৈছে, অষ্টভুজত 8 বাৰ দিশ সলনি হৈছে। তেনেহ'লে বৃত্তীয় পথত কি হ'ব? তোমালোকে অষ্টভুজটোত যদি আৰু বাহু সংখ্যা বঢ়াই বঢ়াই নি থাকা, অষ্টভুজটোত 8 বাৰ সলনি হ'ব। যদি আমি 60টা বাহু বিশিষ্ট এটা সুষম বহুভুজ আঁকো, তেতিয়াহ'লে 60 বাৰ দিশ সলনি হ'ব। তেনেদৰে অসংখ্য যদি আমি বাহুৰ সংখ্যা অসংখ্যভাৱে বঢ়াই বঢ়াই লৈ গৈ থাকোঁ, তেনে ক্ষেত্ৰত যিমানটা বাহু হয় সিমান বাৰ দিশ সলনি হ'ব। এতিয়া বৃত্তটোকো আমি তেনেদৰে অসীমভাৱে সুষম এক বহুভুজ বুলি আমি ক'ব পাৰোঁ। ইয়াৰ প্ৰত্যেকটো বিন্দুত, এতিয়া বৃত্ত এটাৰ পৰিধিত কিমানটা বিন্দু থাকে? অসংখ্য, কোনেও ক'ব নোৱাৰে। গতিকে অসংখ্যবাৰ এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ যাওঁতে দিশ সলনি হ'ব। প্ৰত্যেকটো বিন্দুতেই দিশ সলনি হ'ব। আৰু দিশ সলনি হয় বাবে আমি কি ক'ম? বেগ সাল সলনি হ'ব। কিন্তু সমান সমান সময়ত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে, তেতিয়াহ'লে আমি তেনেধৰণে বৃত্তীয় পথেৰে সুষম দ্ৰুতিৰে গতি কৰা বস্তুক, যিটো আমি গতি, তাক সুষম বৃত্তীয় গতি বুলি ক'ব পাৰিম। এনে ক্ষেত্ৰত আমি সুষম বৃত্তীয় গতি গণনা কৰিবলৈ হ'লে আমি বৃত্তৰ যিটো পৰিধিৰ যিটো সূত্ৰ, পৰিধি নিৰ্ণয় কৰাৰ যিটো সূত্ৰ 2πr, সেই সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব। প্ৰথম আমি পৰিধি উলিয়াই ল'ম। তাৰ বাবে আমাক ব্যাস বা ব্যাসাৰ্ধ দিয়া থাকিব। ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধ উলিয়াই ল'ম। আৰু আমি যেতিয়া সূত্ৰটোৰ সহায়ত পৰিধি উলিয়াই ল'ম, পৰিধি উলিয়াই ল'লে আমি সময়ৰে সেই পৰিধিক হৰণ কৰিলেই আমি সুষম বৃত্তীয় গতিৰ মান পাম। মই মূল কথাকেইটাহে আলোচনা কৰিছোঁ। তোমালোকৰ পাঠ্যপুথিত আন এটা উদাহৰণ ক্ৰিয়াকলাপৰ সহায়ত দিয়া আছে,
যদি আমি এটা গধুৰ বস্তু ৰছীৰে বান্ধি তাক ঘূৰাবলৈ লওঁ বা তোমালোকে হাতেৰে চাবিৰ ৰিং ঘূৰাই পাইছা, তেনে ক্ষেত্ৰত তাৰ প্ৰত্যেকটো অৱস্থানত কিন্তু বস্তুটোৱে দিশ সলনি কৰে। সুষম বৃত্তীয় গতিৰ যি আমি ব্যাখ্যা আগবঢ়াইছিলোঁ তাত উল্লেখ কৰিছোৱেই। আমি হঠাৎ যদি এই গধুৰ বস্তুটো এৰি দিওঁ, সি কোন দিশেৰে যাব তাৰ উত্তৰ দিব সি কোনটো অৱস্থানত থাকোঁতে তাক এৰি দিয়া হৈছিল। বৃত্তৰ স্পৰ্শকৰ নিশ্চয় তোমালোকে ধাৰণা পাইছা। প্ৰত্যেকটো বিন্দুত স্পৰ্শক আমি মাত্ৰ এডাল এডাল আঁকিব পাৰিম। স্পৰ্শক কি? এনেবোৰ সৰল ৰেখা যিবোৰে বৃত্তক মাত্ৰ এটা বিন্দুতহে কাটে। তেনেদৰে স্পৰ্শকৰ দিশত বস্তুটোৱে গতি কৰিব, অৰ্থাৎ প্ৰতিটো বিন্দুত স্পৰ্শকৰ দিশ ভিন্ন ভিন্ন হ'ব। আৰু তেনে ক্ষেত্ৰত বস্তু এটা এৰি দিয়া বিন্দুটো কোনটো বিন্দুৰ পৰা এৰি দিছে সেই বিন্দুটোৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰিব। এনেকুৱা সুষম বৃত্তীয় গতিৰ বহুতো পৰিচিত উদাহৰণ তোমালোকে দেখা পাবা। পাঠ্যপুথিত তোমালোকৰ উল্লেখ আছে চন্দ্ৰ আৰু পৃথিৱীৰ গতি। চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে। গতিকে ই সুষম বৃত্তীয় গতিৰ উদাহৰণ, যদিও ইয়াত সম্পূৰ্ণ বৃত্তীয় নহয়। পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে যিটো গতি সি সম্পূৰ্ণ বৃত্তীয় নহয়, উপবৃত্তীয় বা বৃত্তীয় পথত চাইকেল আৰোহীৰ সুষম দ্ৰুতিৰ গতি ইত্যাদি। ইয়াত এই পৃথিৱীৰ যিটো গতি তাৰ উদাহৰণটো অলপ আঁসোৱাহ আছে, তথাপি আমি তাক বৃত্তীয় পথ বুলি ধৰি ল'লে বৃত্তীয় গতি বুলি ক'ব পাৰোঁ। তোমালোকে এই সৰু সৰু কথাবোৰ ওপৰৰ ক্লাছত তোমালোকে তাক সম্পূৰ্ণ শুদ্ধভাৱে জানিবলৈ সক্ষম হ'বা, যদিও ইয়াত উল্লেখ কৰা হৈছে। আহা এতিয়া আমি পাঠ্যপুথিত উদাহৰণত দি থোৱা কেইটামান সাংখ্যিক সমস্যাৰ বিষয়ে আলোচনা কৰোঁ। স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ/আৱাৰ বেগ লাভ কৰিলে। ত্বৰণ সুষম বুলি ধৰি লৈ ইয়াৰ ত্বৰণ আৰু এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ দিছে। এতিয়া কথাটো হৈছে স্থিতিশীল অৱস্থাৰ পৰা, এইখিনিতে তোমালোক সাৱধান হ'বা, যিহেতু স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ীখনে গতি আৰম্ভ কৰিছে, নিশ্চয় প্ৰাৰম্ভিক বেগ, যাক আমি ইউ আখৰেৰে বুজাওঁ, সি 0 হ'ব, 0 মিটাৰ/ছেকেণ্ড। 5 মিনিটৰ ভিতৰত, ইয়াত সময়ৰ একক মিনিট উল্লেখ কৰিছে, আমি ইয়াক ছেকেণ্ডলৈ নিব লাগিব। 5 মিনিটক আমি ছেকেণ্ডলৈ নিবলৈ 60ৰে পূৰণ কৰিম। 300 ছেকেণ্ড পাম, তোমালোকে পাঠ্যপুথিত দিয়া আছে। 72 কিলোমিটাৰ/আৱাৰ বেগ লাভ কৰিলে। ই 5 মিনিটৰ পাছত হৈছে, গতিকে ই অন্তিম বেগ 72 কিলোমিটাৰ/আৱাৰ। তাক আমি মিটাৰ/ছেকেণ্ডলৈ নিলেহে আমাৰ অংকটো কৰাত সুবিধা হ'ব। আমি 72 কিলোমিটাৰ/আৱাৰক মিটাৰ/ছেকেণ্ডলৈ নিব পাৰিম নিশ্চয়। 72ক আমি 1000ৰে পূৰণ কৰিম, তেতিয়া মিটাৰ পাম। আৰু তলত যি 1 ঘণ্টা আছিল তাক আমি হৰত 60 পূৰণ 60, অৰ্থাৎ মুঠতে 3700ৰে 72,000ক আমি হৰণ কৰিব লাগিব। তোমালোকে সেইটো সমাধানটোত পাতি ল'লে ভাল, তোমালোকৰ কাৰণে সুবিধা হ'ব। তাৰ পাছত আমি তাক সৰল কৰি মিটাৰ/ছেকেণ্ডলৈ নি ল'ম। তাৰপাছত আমি ইয়াৰ বাকী অংশলৈ খুব সহজে আগবাঢ়িব পাৰিম। ত্বৰণ সুষম বুলি ধৰি লৈছে, এতিয়া ত্বৰণ নিৰ্ণয় কৰিব দিছে প্ৰথমতে। গতিকে প্ৰথমতে আমি ত্বৰণ নিৰ্ণয় কৰিবলৈ, এতিয়া চোৱা, তোমালোকক ইউ দিয়া আছে প্ৰাৰম্ভিক বেগ, ভি দিয়া আছে অন্তিম বেগ, টি দিয়া আছে সময়। তেনেহ'লে আমি গতিৰ সমীকৰণ কেইটালৈ মনত পেলাব লাগিব। আমি তাৰে প্ৰথমটো সমীকৰণৰ পৰা আমি পাওঁ ভি ইজ ইকুৱেল টু ইউ প্লাছ এটি, আমি পাইছে। তাৰ পৰা আমি পাওঁ এ ইজ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি। দুইটা ধৰণেই আমি মনত ৰাখিব পাৰোঁ। আমি ত্বৰণৰ ইয়াক এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি তেনেদৰে আমি মনত ৰাখিব পাৰোঁ, যিহেতু বেগৰ পৰিৱৰ্তনক সময়ৰে হৰণ কৰিব লাগে। তথাপি ই একেটাই সমীকৰণ। আমি সেই সমীকৰণত আমি মান যদি বহুৱাওঁ, ভিৰ মান, ইউৰ মান,
টিৰ মান প্ৰত্যেকৰে মান বহু আমি চোৱা আমি ত্বৰণ উলিয়াবলৈ গৈ আছো গতিকে আমি সব সকলোবিলাক এসআই এককলৈ লৈ গৈ আছো গতিকে আমি এককক লৈ চিন্তা কৰিব নালাগে আমাৰ যেটো সমাধানটো আমাৰ একক হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেহেতু আমি কি উলিয়াইছো ত্বৰণ উলিয়াইছো সমাধান কৰিলে তোমালোকে 1/15 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পাবা এতিয়া দ্বিতীয় অংশত উলিয়াবলৈ দিছে ৰেল গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা আমি s = ut plus half at squared সেই সমীকৰণটো ইউজ কৰিব পাৰো কাৰণ u আমি জানো t দিয়াই আছে a ইতিমধ্যে আমি উলিয়াইছো t squared আমি তাক ব্যৱহাৰ কৰিও উলিয়াব পাৰো কিন্তু তাতকৈ twice as = v squared minus u squared এই সমীকৰণটো ব্যৱহাৰ কৰিলে অলপ বেছি সহজ হ'ব সেই সমীকৰণটো আমি লিখি ললো twice as = v squared minus u squared আৰু তাৰ পাছত আমি কি কৰিলো যেটো উলিয়াবলৈ দিছে এটো বৰ দৰকাৰী কথা যেটো উলিয়াবলৈ দিয়ে তাক আমি বাওঁফালে ৰাখিলাম গতিকে s টোৰ লগত কি পূৰণ হৈ আছিল 2 আৰু a পূৰণ হৈ আছিল গতিকে সেই পূৰণ অংশ আমি সোঁপক্ষৰ v squared minus u squared ৰ ওচৰলৈ লৈ হৰণ হিচাপে লৈ যাব লাগিব গতিকে আমি পালো s = v squared minus u squared by twice a the minus u squared ৰ মান 0 হ'ব গতিকে u ৰ মান 0 গতিকে u squared ৰ মানো 0 গতিকে আমাৰ কি হ'ব প্ৰত্যেকৰে মান বহুৱা হ'ব আৰু তেতিয়া আমি কি পাম s ৰ মান 3000 মিটাৰ বা 3 কিলোমিটাৰ আমি পাম যেহেতু 3000 মিটাৰটো আমি ডাঙৰ সংখ্যা গতিকে তাক আমি সৰু ডাঙৰ এককত সৰু সংখ্যা হিচাপে প্ৰকাশ কৰিবলৈ সুবিধা হ'ব আমি তাক কিলোমিটাৰলৈ লৈ গ'ল আমি এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটো লৈ যাওঁ ইয়াত গাড়ী এখন 18 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 36 কিলোমিটাৰ পাৰ আৱাৰলৈ 5 সেকেন্ডত সুষমভাৱে ত্বৰিত হৈছে এতিয়া 18 কিলোমিটাৰ পাৰ আৱাৰ 36 কিলোমিটাৰ পাৰ আৱাৰ এটো সোৱা দুইটাতে কিলোমিটাৰ লগত আৱাৰ ঘন্টা আছে আৰু 5 সেকেন্ড এটো সেকেন্ড ব্যৱহাৰ কৰিছে সময়ৰ এককৰ হালফলনি তোমালোকে নিশ্চয় দেখিব পাৰিছা গতিকে আমাৰ যেটো আমাৰ পদ্ধতি আমি কি কৰিম 18 কিলোমিটাৰ পাৰ আৱাৰ এটো প্ৰাৰম্ভিক বেগ u তাক আমি আগৰ প্ৰশ্নটোৰ দৰে আমি তাক কি হলে লৈ যাম মিটাৰ পাৰ সেকেন্ডলৈ আৰু 36 কিলোমিটাৰ পাৰ আৱাৰকো আমি মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম তাৰ ত্বৰণ উলিয়াবলৈ দিছে আমি ত্বৰণৰ ফৰ্মুলা আমি পাইছিলো a = v - q/t v আৰু u দিয়া আছে সময় দিয়া আছে t ৰ মান গতিকে আমি খুব সহজে উলিয়াব পাৰিম ত্বৰণ আৰু সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা আগৰ প্ৰশ্নটোতকে ইয়াত কি বেলেগ ইয়াত প্ৰাৰম্ভিক বেগ 0 নহয় এই কথাটো মন কৰিব লাগিব কাৰণ ৰৈ থকা গাড়ীখনে গতি কৰা নাই গতিকে ইয়াত u ৰ মানো 0ৰ বাদে বেলেগ এটা মান বহিছে যেটো কিমান 5 মিটাৰ পাৰ সেকেন্ড তোমালোকে পাবাকৈ ধুনিয়াকৈ তোমালোকৰ পাঠ্যপুথিত সমাধানটো দিয়া আছে আৰু একক তোমালোকে বহুৱাবই লাগিব গোটেই সমাধানটো শুদ্ধ হ'ল ধৰি লোৱা তোমালোকে শেষত এককটো উল্লেখ নকৰিলা তেতিয়া কিন্তু তোমালোকে যদি পৰীক্ষাত তেনেদৰে লিখা তেতিয়া হলে সম্পূৰ্ণ তোমালোকক নম্বৰ দিয়া নহয় তেনে সামান্য নম্বৰ এটা দি থোৱা হ'ব আহাচোন আমি এতিয়া পাছৰ অংশলৈ যাওঁ গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণৰ সৃষ্টি হ'ল যদি ব্ৰেক প্ৰয়োগৰ পাছত গাড়ীখন ৰবলৈ 2 সেকেন্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এই গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰিছে নিশ্চয় কি হ'ব ই গাড়ীখন গৈ ৰবগৈ গতিকে অন্তিম বেগ ইয়াত 0 হ'ব প্ৰাৰম্ভিক বেগ ইয়াত দিয়া নাই কিন্তু ত্বৰণ দিয়া আছে প্ৰাৰম্ভিক বেগ দিয়া নাই আৰু সময় দিয়া আছে 2 সেকেন্ড সময়ৰ পাছত গাড়ীখন ৰৈ গৈ এই আমি কি দিয়া আছে আৰু আমি কি উলিয়াব লাগে এইখিনি আমি সুন্দৰকৈ পাতি ল'ব লাগে ইয়াত দিয়া আছে ত্বৰণৰ মান দিয়া আছে -6 মিটাৰ পাৰ সেকেন্ড যেহেতু গতিৰ বিপৰীত দিশত হৈছে গতিকে ঋণাত্মক ত্বৰণ যাক আমি আগতে মন্থৰণ বুলি কৈছিলো এই কথাটো তোমালোকে মনত ৰাখিবা ঋণাত্মক চিহ্নটো দিব লাগিব তোমালোকে তলে তলে পাতিলে
পৰিপাটি যেন লাগিব তাৰপিছত সময় দিয়া আছে 2 সেকেন্ড ইয়াক আমি কিহলৈ নিব লাগিব কলৈ নিব নালাগে ই সেকেন্ডতে থাকিব যেহেতু SI একক ব্যৱহাৰ কৰিছে v ৰ মান 0 মিটাৰ পাৰ সেকেন্ড এটো যেহেতু গাড়ীখন ৰোল গৈ এইকেইটা দিয়া আছে u ৰ মান আমি প্ৰথম সমীকৰণটোৰ পৰা উলিয়াব পাৰো u ৰ মানটো আমি প্ৰথম সমীকৰণটোৰ পৰা উলিয়াব পাৰো কি কৰিব লাগিব v = u + 80 গতিকে u = v - 80 হ'ব তোমালোকে যেটো উলিয়াব লাগে তাক বাওঁফালে ৰাখি বাকিখিনি সোঁফালে নিলে পক্ষান্তৰ কৰি তোমালোকে সমীকৰণটো সজাই লবা তাৰ পাছত মান বহুৱাবা আমি u যেতিয়া পাম তেতিয়া আমি দূৰত্ব নিৰ্ণয় কৰাৰ যেটো আমাৰ দ্বিতীয় যেটো সমীকৰণ সেই সমীকৰণটো বহুৱাই আমি এই সাংখ্যিক সমস্যাটো সমাধান কৰিব পাৰো 109 পৃষ্ঠাত দিয়া প্ৰশ্নাৱলীৰ কেইটামান প্ৰশ্ন আহাচোন এতিয়া আমি আলোচনা কৰো এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা ইয়াত ৰৈ থকা অৱস্থা তোমালোকক দিয়া আছে কি কি তাক তালিকাকৰণ কৰি লবা দিয়া আছে প্ৰাৰম্ভিক বেগ 0 মিটাৰ পাৰ সেকেন্ড 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে ইয়াত ত্বৰণ দিয়া আছে সুষম ত্বৰণ গতিকে অৰ্থাৎ a দিয়া আছে t দিয়া আছে 2 মিনিট তাক সেকেন্ডলৈ লৈ যাবা 120 সেকেন্ড হ'ব 2 মিনিটত এতিয়া গাড়ীখনে লাভ কৰা দ্ৰুতি v এতিয়া তোমালোকে গোটেইখিনি কি দিয়া আছে আৰু কি উলিয়াব লাগে এই গোটেই কেইটা আখৰে কোনটো সমীকৰণ তোমালোকে পোৱা তাক তোমালোকে নিৰ্ণয় কৰি লবা এতিয়া আমি পালো যে আমাক লাগে v দিয়া আছে u আৰু a এতিয়া তোমালোকে যেটো প্ৰথম সমীকৰণ v = u + 80 সেই সমীকৰণটোত তোমালোকে মানবোৰ বহুৱালে v উলিয়াব লাগে u দিয়া আছে প্লাস a দিয়া আছে t দিয়া আছে গতিকে সেই সমীকৰণটো আমি ব্যৱহাৰ কৰিব লাগিব মূল কথাটো হল কোনটো সমীকৰণ তোমালোকে ব্যৱহাৰ কৰিবা তাক তোমালোকে জানিব লাগিব তাৰ কাৰণে বুদ্ধিটো কি হল যে কি উলিয়াব লাগে আৰু কি দিয়া আছে তাৰ চিহ্ন কেইটা লিখি লবা আৰু সেই চিহ্ন কেইটাৰে এই তিনিটা সমীকৰণৰ কোনটো সমীকৰণ আটাই কেইটা এই চিহ্ন আছে বুজি পাইছা আৰু কথাটো হল এটাতকৈ যদি বেছি সমীকৰণৰ সহায়ত কৰিব পাৰি কোনটোৰে বেছি সহজ হয় তোমালোকে হেতু নিজেই তোমালোকে নিৰ্ণয় কৰিব লাগিব অতিক্ৰম কৰা দূৰত্বৰ কাৰণে দুটা ফৰ্মুলা আছে আমাৰ দ্বিতীয়টো আৰু তৃতীয়টো গতিকে আমি ইতিমধ্যে উল্লেখ কৰি আহিছো কোনটো সমীকৰণ ব্যৱহাৰ কৰিলে সহজ হ'ব গতিকে তোমালোকে এই সমস্যাটো ধুনিয়াকৈ সমাধান কৰিব পাৰিবা দ্বিতীয় সমীকৰণটোত ৰেলগাড়ী এখন 90 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে -5 মিটাৰ পাৰ সেকেন্ড সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল ইয়াত চোৱা প্ৰাৰম্ভিক বেগ ইয়াত কিন্তু শূন্য নহয় 90 কিলোমিটাৰ/আৱাৰ u ৰ মান তাক আমি মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম সুষম ত্বৰণ a তাৰ মান মাইনাস চিনটো আমি দিবই লাগিব -0.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণ সৃষ্টি হ'ল ৰেলগাড়ীখন যোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল ইয়াত দূৰত্ব সুধিছে অতিক্ৰম কৰা দূৰত্ব গতিকে আমাক s লাগে এতিয়া s ৰ কাৰণে আমাৰ ফৰ্মুলা আছে দুটা দ্বিতীয়টো আৰু তৃতীয়টো দ্বিতীয় ফৰ্মুলাটো s = ut u তোমালোকক দিয়া আছে t দিয়া আছে নে নাই গতিকে আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰো গতিকে আমাৰ টুৱাইস as = v² - u² তাত চাও a দিয়া আছে s উলিয়াব লাগে v দিয়া আছে আৰু u দিয়া আছে গতিকে আমি সেই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব 3 নম্বৰ যেটো সমস্যা হেলনিয়া সমতল এখনদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পাছত ইয়াৰ বেগ কিমান হ'ব হেলনিয়া সমতল এখনদি গতি কৰিছে ট্ৰলিখনৰ ত্বৰণ তোমালোকক দিয়া আছে আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পাছত ইয়াৰ বেগ কিমান হ'ব প্ৰাৰম্ভিক বেগ শূন্য ধৰিব লাগিব গতি আৰম্ভ যেহেতু কৰিছিল হেলনিয়া সমতলখনেদি সময় দিয়া আছে
ত্বৰণ দিয়া আছে অন্তিম বেগ উলিয়াব লাগে একেই নিয়ম যে কি দিয়া আছে কি উলিয়াব লাগে সেই আখৰ কেইটা লৈ লোৱা কোনটো সমীকৰণ হ'ব তাত যিটো উলিয়াব লাগে তাক বাওঁফালে ৰাখি বাকিখিনি সোঁফাললৈ নি মান বহুৱাই আমি উত্তৰত উপনীত হ'ব পাৰিম তোমালোকে চেষ্টা কৰিবা ইয়াৰ অন্তিম বেগ কিমান হ'ব 3 ছেকেণ্ডৰ পাছত সেইটো উলিয়াব লাগে অৰ্থাৎ ভি নিৰ্ণয় কৰিব লাগে 4 নম্বৰৰ যেটো প্ৰশ্ন তাত বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰম্ভণিৰ পৰা 10 সেকেন্ড পাছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব সুষম ত্বৰণ এৰ মান দিয়া আছে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰম্ভণিৰ পৰা যেহেতু শূন্যৰ পৰা আৰম্ভ হ'ব প্ৰাৰম্ভিক বেগ 10 সেকেন্ড সময় দিয়া আছে দূৰত্ব নিৰ্ণয় কৰিব লাগে তাৰ বাবে আমাৰ দুটা ফৰ্মুলা আছে তোমালোকে জানাই এতিয়া কোনটো আমি ব্যৱহাৰ কৰিম ইয়াত সময় দিয়া আছে গতিকে s = ut + ½ at স্কয়াৰ হেতু নিশ্চয় সহজ হ'ব চাগৈ হিল এটা 5 মিটাৰ পাৰ সেকেন্ডেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে যদি হিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তেন্তে হিলগুটিটো কিমান উচ্চতালৈ উঠিব ইয়াত উচ্চতা কাৰণেও তোমালোকে দূৰত্বৰ ফৰ্মুলাই ব্যৱহাৰ কৰিবা কাৰণ উচ্চতা ওপৰলৈ দূৰত্ব একেটাই কথা আৰু সেই উচ্চতালৈ উঠিবলৈ হি কিমান সময় ল'ব এতিয়া যেহেতু ওপৰলৈ দলিওৱা হৈছে 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে ই ইয়াত 5 মিটাৰ পাৰ সেকেন্ডটো প্ৰাৰম্ভিক বেগ অন্তিম বেগ হি ওপৰত গৈ একেবাৰে উচ্চতম অৱস্থানত হি ৰবগৈ গতিকে উচ্চতম অৱস্থানটো 0 যেহেতু বেগ তাৰ কমি গৈছে ক্ৰমাৎ কমি গৈছে গতিকে তাৰ ঋণাত্মক ত্বৰণ হৈছে যাক আমি আগতে মন্থৰণ বুলি কৈছিলো গতিকে আমি ত্বৰণৰ যেটো মান তাত মাইনাস চিহ্নটো ব্যৱহাৰ কৰিব লাগিব ঋণাত্মক চিহ্নটো a = -10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি ব্যৱহাৰ কৰিম তাৰ পৰা আমি কি উলিয়াব লাগিব s আৰু আমি s বা h আমি যেহেতু উচ্চতা আমি s টোক h বুলিও আমি ক'ব পাৰো আৰু উত্তৰটো আমাৰ মিটাৰত উঠিব আৰু এই কেইটা উলোৱাৰ পাছত কিমান সময় ল'ব এটা কথা আমি ইয়াত সময় আগতীয়াকেও উলিয়াই ল'ব পাৰো তোমালোকে নিজেই চেষ্টা কৰিবা যদি দৰকাৰ হয় মই সমস্যা কেইটা সমাধানৰ আৰু বেছি ইংগিত দি তোমালোকক ইয়াত ভিডিও দিম কিন্তু তোমালোকে মন্তব্যত উল্লেখ কৰিব লাগিব যে মই এইখিনিত অসুবিধা পাইছো যে এইটো প্ৰশ্নত আমি অসুবিধা পাইছো যদি তোমালোকে উল্লেখ নকৰা তেতিয়া হলে আমি পৰৱৰ্তী অংশলৈ যাম প্ৰথম প্ৰশ্নটো এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 সেকেন্ড সময়ত এটাক সম্পূৰ্ণ কৰে বৃত্তাকাৰ পথ বুলি পাওঁতে আমি বৃত্তৰ এটা চিত্ৰ আঁকি এডাল ব্যাস আঁকি আমাৰ সমাধানটোলৈ আগবাঢ়িব লাগিব এতিয়া তোমালোকৰ নিশ্চয় সকলোৰে বৃত্ত ব্যাস ব্যাসাৰ্ধ জ্যা পৰিধি এইবোৰ সম্পৰ্কত ধাৰণা আছে মই এবাৰ অনুক্ৰিয়া দিব বিচাৰিছো বৃত্ত কোনো এটা বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা আটাইবোৰ বিন্দুৰ সমষ্টি তেনেদৰে আমি ক'ব পাৰো ইয়াৰ এটা একেবাৰে মাজৰ যেটো বিন্দু যিটোৰ পৰা এই বিন্দুবোৰ সমদূৰত্বত থাকে তাক কেন্দ্ৰ বুলি কোৱা হয় তোমালোকে যেটো চিত্ৰ তাত এটা বৃত্ত দেখিছা তাত এই যিডাল ৰেখাখণ্ড কি কেন্দ্ৰৰ মাজেৰে পৰিধিৰ পৰা পৰিধিলৈকে আছে ৰেখাখণ্ড এইভাবে যে ইয়াৰ দুইটা মূৰ সীমিত আৰু ই পৰিধিৰ পৰা পৰিধিলৈ আছে কিন্তু কেন্দ্ৰৰ মাজেৰে গৈছে ই এটা জ্যা কিন্তু কেন্দ্ৰৰ মাজেৰে যোৱাৰ কাৰণে ই ব্যাস বুলি আমি ইয়াক কওঁ ই বৃহত্তম জ্যা কিন্তু কেন্দ্ৰৰ মাজেৰে যোৱাৰ বাবে ই কি হৈছে ইয়াক আমি ব্যাস বুলি কওঁ এটা বৃত্তত এনে ব্যাস অসংখ্য থাকিব পাৰে ইয়াৰ আমি এডাল AB ব্যাস ললো ই ও কেন্দ্ৰীয় বৃত্তৰ অন্তৰ্গত আৰু তাৰ আধা অৰ্থাৎ ওৰ পৰা বি লৈ ওৰ পৰা এ লৈ এই দুই অংশ আমি তাৰ কি বুলি কম ব্যাসাৰ্ধ ব্যাস যিদৰে অসংখ্য থাকিব পাৰে ব্যাসাৰ্ধ অসংখ্য থাকিব পাৰে কিন্তু এটা বৃত্তৰ আটাইবোৰ ব্যাসৰ দিশ একেটাই হ'ব এটা বৃত্তৰ ক্ষেত্ৰত ঠিক তেনেকৈ আমি যি অসংখ্য ব্যাসাৰ্ধ আঁকিব পাৰো এই ব্যাসাৰ্ধবোৰৰ দিশ একেটাই হ'ব
এডাল চুটি এডাল দীঘল হ'ব নোৱাৰে আৰু ইয়াৰ যিটো সীমা তাক পৰিধি বুলি কোৱা হয় তোমালোকে এইখিনি কথা আগতে পাই আহিছা এতিয়া এই যিজন দৌৰবিদ তেওঁ বৃত্তাকাৰ পথটোৰ চাৰিওফালে অৰ্থাৎ সীমাৰে এপাক দৌৰিবলৈ 40 ছেকেণ্ড সময় লয় আৰু তেওঁ মুঠতে দৌৰে 2 মিনিট 20 ছেকেণ্ড লগতে দিয়া আছে বৃত্তটোৰ ব্যাস 200 মিটাৰ অৰ্থাৎ যদি আমি এ পৰা বি লৈ ধৰো এ পৰা বি লৈ 200 মিটাৰ ই হৈছে ব্যাসাৰ্ধতাৰ আধা গতিকে ব্যাসাৰ্ধ হ'ব 100 মিটাৰ আমি এনেদৰে লিখি লম দিয়া আছে বৃত্তাকাৰ পথটোৰ ব্যাস যাক ডায়ামিটাৰ গতিকে ডিৰে বুজোৱা হয় ব্যাস 200 মিটাৰ এতেকে পথটোৰ ব্যাসাৰ্ধ ইয়াক ৰেডিয়াছ বুলি কোৱা হয় গতিকে সৰু হাতৰ আৰৰে বুজোৱা হয় ৰেডিয়াছ হ'ব তাৰ আধা 200 হৰণ 2 মিটাৰ সমান 100 মিটাৰ আশা কৰো এইখিনিলৈকে সকলোৱে আমি বুজিছো এতিয়া পথটোৰ ব্যাসাৰ্ধ আমি কিয় উলিয়ালো ব্যাস কিয় দিয়া আছে কথাটো হৈছে ইয়াৰ পৰা আমি পৰিধি উলিয়াব লাগিব পৰিধিৰ দৈৰ্ঘ্য যেতিয়া আমি গম পাম যে পৰিধিৰ দৈৰ্ঘ্যই হ'ব এপাকত অতিক্ৰম কৰা দূৰত্ব ঠিক আছে গতিকে আমি পৰিধি লৈ যাওঁ এতেকে পথটোৰ পৰিধি পথটোৰ পৰিধিৰ বাবে আমাৰ এটা সূত্ৰ আছিল তোমালোকৰ নিশ্চয় মনত আছে টুৱাইচ পাই r 2 পূৰণ পাই মানে আমি দশমিকত যদি দ্বিতীয় দশমিকলৈকে বহুৱাও ই এটা অসীম পৌনঃপুনিক সংখ্যা অপৰিমেয় সংখ্যা পাইৰ মান আমি ইয়াত বহুৱাম 3.14 মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাইৰ মান মনত ৰাখিবলৈ এটা ইংৰাজী শব্দ আছে যি তোমালোকক সহায় কৰিব yes I have a number yes I have a number yes তিনটা বৰ্ণ আছে I এটা বৰ্ণ আছে আমি ইয়াত দশমিক দিম কমাডালৰ কাৰণে have চাৰিটা আছে a পুনৰ এটা আছে আৰু নাম্বাৰ ছটা আছে দৰাচলতে ই অসীমভাৱে ওলাই গৈ থাকিব কিন্তু আমি চতুৰ্থ দশমিকলৈকে যদি পাই মানটো মনত ৰাখিবলগীয়া হয় বা কিবা কাৰণত পাহৰি যাওঁ যদি দশমিকত বহুৱাবলগীয়া হয় তেতিয়া আমি 3.1416 তাক মনত ৰাখিবলৈ এই বাক্যটোলৈ মনত পেলালে হ'ল বা আমি ইয়াৰ মান ভগ্নাংশত 7/22 বহুৱাব পাৰো যদিও ই পাইৰ মানৰ তিনি ওচৰা-ওচৰি পাই সমান 7/22 নহয় পাইৰ মান প্ৰায় 7/22 সমান হয় যেহেতু 7/22 কিন্তু এটা পৰিমেয় সংখ্যা কিন্তু পাই অপৰিমেয় গতিকে পাইৰ মান 7/22 নহয় 7/22 প্ৰায় সমান এইকেইটা কথা তোমালোকক থ্ৰুতে কৈ দিম এতিয়া আমি পাইৰ মান বহুৱালো আৰু পূৰণ r আছিল অৰ্থাৎ ব্যাসাৰ্ধ r মান আমি ইতিমধ্যে উলিয়াই থৈছো 100 এই গোটেইখিনি যেহেতু আমি পৰিধি উলিয়াই আছো গতিকে আমাৰ এককটো হ'ব মিটাৰ আমি এককটো উল্লেখ কৰিবই লাগিব একক উল্লেখ নকৰিলে কিন্তু আমি ভুল কৰা হ'ব বা সম্পূৰ্ণ নম্বৰ নাপাম এতিয়া কথাটো হৈছে তোমালোকে এই পূৰণটো সহজতে কেনেকৈ কৰিব পাৰিবা তোমালোকে পূৰণটো 2 পূৰণ 3.14 2 পূৰণ 3.14 তেনেদৰেও আগবাঢ়িব পৰা তাক এশৰে পূৰণ কৰিব লাগিব তেনেদৰে তোমালোকে কৰি চাবা কিন্তু মই যেহেতু ইংগিত দিছো মই সহজ এটা বুদ্ধি ইয়াতে ক'ব বিচাৰিছো যে এশৰে যেতিয়া আমি পূৰণ কৰিম 3.14 হৈ যাব 314 আৰু তাক 2 ৰে পূৰণ কৰিলে কি হৈ যাব 628 628 মিটাৰ গতিকে আমি আমাৰ সময় বচাব পাৰিম নহয় জানো এটো লাল পথটোৰ পৰিধি অৰ্থাৎ
তেওঁ এপাক দৌৰোতে 628 মিটাৰ অতিক্ৰম কৰিবলগীয়া হয়। এতিয়া আহো সময় 2 মিনিট 20 ছেকেণ্ড। দুই মিনিটত 60 মিনিট কৈ 120 ছেকেণ্ড, 60 ছেকেণ্ড কৈ 120 ছেকেণ্ড আৰু 20 ছেকেণ্ড 140 ছেকেণ্ড। এতিয়া 140 ছেকেণ্ডত তেওঁ কিমান মিটাৰ অতিক্ৰম কৰিব? আমি পাইছো যে 40 ছেকেণ্ডতে তেওঁ 628 মিটাৰ অতিক্ৰম। এতিয়া কথাটো হ'ল আমি কেইপাক অতিক্ৰম কৰিব প্ৰথম সেইটো উলিয়াই লওঁ, সহজতে ওলাব। আমি 140ক যিহেতু ই মুঠতে অতিক্ৰম কৰে, তেওঁ মুঠতে দৌৰা সময় 140 ছেকেণ্ড, এপাক দৌৰিবলৈ লাগে 40 ছেকেণ্ড। আমি 140ক 40ৰে হৰণ কৰিলো, অৰ্থাৎ এপাক দৌৰিবলৈ লগা সময়েৰে মুঠতে যিটো সময় লাগে তাক হৰণ কৰিলো। আমি পাম 4 × 2 = 12 থাকিলে 2 দশমিক দিলো 20 4 × 5 = 20। ই হ'ব সময়ক যিহেতু সময়েৰে হৰণ কৰিছো, ই একক বিহীন এটা সংখ্যা। আমাৰ ওলাল 3.5 পাক। তেওঁ 3.5 পাক অতিক্ৰম কৰিব। 3.5 পাক, 3 পাক আৰু আধা পাক তেওঁ অতিক্ৰম কৰিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পিছৰ অংশলৈ আহিছো। যেহেতু আমাক বিচাৰিছে অতিক্ৰম কৰা দূৰত্ব, তেওঁ 3.5 পাক অতিক্ৰম কৰিলে আৰু এপাকত অতিক্ৰম কৰিবলগীয়া হয় পৰিধিৰ যিটো আমি দিশ পাইছিলো। নিশ্চয় বুজিব পাৰিছা যে 3.5 পাক, তাক আমি এপাকত অতিক্ৰম কৰা দূৰত্বৰে যেতিয়া পূৰণ কৰিম, অৰ্থাৎ 3.5 ইনটু টো আছিলে 628 মিটাৰ। এই পূৰণটো তোমালোকে কৰিলে যিজন দৌৰবিদ তেওঁ 3.5 পাকতনো কিমান মিটাৰ অতিক্ৰম কৰিব সেইটো তোমালোকে নিৰ্ণয় কৰিব পাৰিবা। এই পূৰণটো তোমালোকে নিজে কৰিবা। এতিয়া আহিছো অতিক্ৰম কৰিব তেওঁৰ হৰণ কিমান আছিল, অতিক্ৰম কৰোতে তেওঁৰ হৰণ কিমান। হৰণ ইয়াত জোৰ কৰি আৰম্ভ নকৰক লাগে, এডাল ব্যাসৰ আনটো মূৰলৈকে তেওঁ যাব। অৰ্থাৎ এপাকত এৰ পৰা আৰম্ভ কৰিলে 15, দুপাকত 15, 3 পাকত 15 আৰু আধা পাকত ব্যাসডালৰ আনটো মূৰত। এই বিন্দুটো ইয়াৰ পৰা আৰম্ভ হ'ব পাৰে, তেনে ক্ষেত্ৰত কি ইয়াত উপস্থিত হ'ব যিজন দৌৰবিদ বিপৰীত অংশত উপস্থিত হ'ব। গতিকে ব্যাসৰ দৈৰ্ঘ্যই হ'ব তেওঁ হৰণ। ব্যাসৰ মান বহিব আৰু দিশটো হ'ব সেই ব্যাসৰ দিশ আৰম্ভণিৰ পৰা শেষলৈকে। এতিয়া ব্যাসৰ মানটো আমি যদি বহুৱাও তেতিয়া আছিলে কিমান 200 মিটাৰ। আৰু ইয়াত আমি দিশটো উল্লেখ কৰিব লাগিব এৰ পৰা বি। এটা মূৰ এৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত আনটো মূৰ বিত উপনীত হয়। আনটো মূৰ বি, ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 300 মিটাৰ। আকৌ পুনৰ উভতিছে পৰৱৰ্তী 1 মিনিটত চি বিন্দুলৈ 100 মিটাৰ উভতি আহে। গতিকে ইয়াৰ পৰা এৰ পৰা বি লৈ 200 মিটাৰ, বিৰ পৰা চি লৈ 100 মিটাৰ। গতিকে এতিয়া এৰ পৰা বি লৈ দূৰত্ব কিমান?
300 মিটাৰ যেটো দিয়া আছে এৰ পৰা বি লৈ হৰণ কিমান 300 মিটাৰ কিয় তোমালোকে ক'ব পাৰিবানে যেহেতু সৰলৰৈখিক পথ দূৰত্ব আৰু হৰণ একে কেৱল ইয়াত আমি এৰ পৰা বি লৈ এই দিশটো উল্লেখ কৰিব লাগে এৰ পৰা বি লৈ গড় দ্ৰুতি কিমান দ্ৰুতিৰ সূত্ৰটো মনত পেলাবা দূৰত্ব হৰণ সময় ইয়াত দূৰত্ব 300 মিটাৰ ডিভাইডেড বাই সময় এৰ পৰা বি লৈ কিমান সময় লাগিছিল 2 মিনিট 30 সেকেন্ড 2 মিনিট 30 সেকেন্ড 2 মিনিটত 120 সেকেন্ড আৰু 30 সেকেন্ড গতিকে 150 সেকেন্ড এতিয়া গড় দ্ৰুতি উলিয়াবলৈ 300 150 এ আমি হৰণ কৰিব লাগিব যেটো তেনেই সহজ আৰু তোমালোকে হৰণটো কৰাৰ পাছত এককটো মিটাৰ পাৰ সেকেন্ডত লিখিব লাগিব কাৰণ মিটাৰত সেকেন্ডেৰে হৰণ হৈ আছে বা দ্ৰুতিৰ এসআই একক মিটাৰ পাৰ সেকেন্ড এৰ পৰা বি লৈ গড় বেগ হৰণ সময় ইয়াতো হৰণ একে দূৰত্ব আৰু হৰণ 300 মিটাৰে আছিল গতিকে 300 মিটাৰ সময় 150 সেকেন্ড গতিকে এই হৰণটো তোমালোকে নিজে কৰিবা তিনি সহজ আৰু আমি পাম ৰাসায়নিক মান তাত মিটাৰ পাৰ সেকেন্ড লগতে আমি আগৰ দৰে যেহেতু গড় বেগ ই ভেক্টৰ ৰাখি গতিকে আমি ইয়াত এৰ পৰা বি লৈ এই দিশটো উল্লেখ কৰিব লাগিব এই অংশটো বৰ দৰকাৰী এতিয়া আহিছো এৰ পৰা সি লৈ দূৰত্ব হৰণ গড় দ্ৰুতি গড় বেগ কিমান এৰ পৰা সি লৈ দূৰত্ব 300 যোগ 100 সমান 400 মিটাৰ মুঠতে অতিক্ৰম কৰা দূৰত্ব প্ৰথমতে 300 মিটাৰ গ'ল পুনৰ 100 মিটাৰ উভতি আহিল গতিকে দূৰত্ব 300 যোগ 100 সমান 400 মিটাৰ তোমালোকে যোগ কৰি দেখুৱাই দিব পাৰিবা 300 যোগ 100 সমান 400 মিটাৰ এৰ পৰা সি লৈ হৰণটো আমি লিখি লওঁ ইয়াত হৰণ হ'ব 300 মিটাৰ মাইনাছ 100 মিটাৰ যেহেতু সৰল ৰৈখিক প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুলৈ সৰল ৰৈখিক যেটো দূৰত্ব তাকে হৰণ বোলে গতিকে এবাৰ কিন্তু হৰণ হ'ব 300 বিয়োগ 100 এই অংশ মান আমি বিয়োগ কৰিব লাগিব গতিকে হ'ব 200 মিটাৰ এৰ পৰা সি এৰ পৰা সি লৈ হৰণ 200 মিটাৰ এতিয়া এৰ পৰা সি লৈ গড় দ্ৰুতি ইয়াৰ দূৰত্ব এবাৰ 400 মিটাৰ ডিভাইডেড বাই সময় কিমান সময় লাগিল হালফলনি হ'ব আগত এৰ পৰা বি লৈকে 150 সেকেন্ডটো লাগি আছে পৰৱৰ্তী 1 মিনিটত সি লৈ আহিল গতিকে 150 ৰ লগত আৰু 60 যোগ হ'ব 210 হৈ যাব 210 সেকেন্ড গতিকে আমি 400 210 এৰে হৰণ কৰিব লাগিব তেতিয়া আমি গড় দ্ৰুতি পাম মিটাৰ পাৰ সেকেন্ডত তোমালোকে নিজে কৰিবা আৰু এৰ পৰা সি লৈ গড় বেগ হৰণক সময়ৰে আমি হৰণ কৰিব লাগিব এই ক্ষেত্ৰত হৰণ আমি পালো মাত্ৰ 200 মিটাৰ আৰু সময় 210 সেকেন্ড
গতিকে এই ক্ষেত্ৰত আমি a পৰা c লৈ হৰণ নিৰ্ণয় কৰিবলৈ 200 হৰণ কৰিব লাগিব আৰু হৰণক সময়েৰে হৰণ কৰিব লাগিব আৰু মিটাৰ পাৰ ছেকেণ্ডত পাম কিন্তু আমি লগতে দিশটো উল্লেখ কৰিব লাগিব তোমালোকে